बिपिएफ राजखान्थि दोला डिलिमिटेशननि ड्राफ्टखौ लानानै राजखान्थि गेलेदों जिरन बसुमतारी। दिनै गसाइगाव सोहोरनि सिङाव थानाय गसाइगाव जिल्ला इउपिपिएलनि मावख'आव गसाइगाव जिल्ला इउपिपिएल राजखान्थि दोलोआ डिलिमिटेशननि ड्राफ्ट ओंखारनायखौ लानानै जयै सावरायलायदों आरो बिटिसिनि सिङाव गासै 12टा एमएलए सीट मोननायखौ गोजोननाय फोरमायदों। लोगोसे क'क्राझार लकसभा बियाबखौ एसटि रिजार्भ खालामनायनि थाखायबो इलेक्शन कमिशन अफ इन्डियानिसिम गोजोननाय जासिहरदों। लोगोसे बिटिसिनि माखासे जिल्लाखौ लाफानानै दरं लकसभा बियाब दानायखौ सोलायनानै बिटिसिआव उदालगुरि लकसभा बियाब दानो आरो एसटि रिजार्भ खालामनानै होनो थाखाय इलेक्शन कमिशन अफ इन्डियाखौ खावलायो। लोगोसे एमएलए जिरन बसुमतारी बिथाङा खौरांगिरिनि सिगाङाव डिलिमिटेशननि ड्राफ्टखौ लानानै बिपिएफ दोलोआ राजखान्थि गेलेगासिनो दं होननानैबो बुंथिदों बिथाङा। लोगोसे थारैनो बिपिएफ राजखान्थि हान्जाया डिलिमिटेशननि ड्राफ्टखौ लानानै गोजोननाय गैयामोनब्ला मानो मेम'रेन्डाम होनायखौ बोखांनानै लाफिनदों होननानै बुंबावो बिथाङा। सद्यहते इलेक्शन कमिशन अफ इन्डियाय जितु रिडिलिमिटेशনৰ কাৰণে जितु खसरा अलरेडी ड्राफ्ट खसराটো उलिয়াই দিছে। এইটো আমি চাইছোঁ আৰু এইটো চোৱাৰ পিছত আমি দেখিবলৈ পাইছোঁ যিহেতুকে বিটিআৰ অঞ্চলত বৰ্তমান 15খনকৈ নতুন আমি সমষ্টি পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ ইয়াত 12টা এছেম্বলি সিট আছিলে, এতিয়া আমি 15টা পাইছোঁ। আৰু ইয়াৰ লগতে আমি চবেই জানো যে কোকৰাঝাৰ লোকসভা যিটো সমষ্টি আছিলে এইটো এছটি হিচাপতে আছিল আগৰ পৰাই, কিন্তু আজিৰ তাৰিখতে এইটো ভাল ৰাখিছে। তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু এটা কথাটো হ'ল যে আপোনালোকে নিশ্চয়কৈ জ্ঞাত যে বিটিআৰ অঞ্চলৰ পৰা বাক্সা আৰু ওদালগুৰিৰ কিছুমান সমষ্টি কাটি লৈ দৰং নামৰ যিটো সমষ্টিৰ লগত ইয়াত এটা পাৰ্লিয়ামেণ্টাৰী সিট বনাইছে। গতিকে এইটোক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বাক্সা আৰু ওদালগুৰিৰ পৰা যিখিনি আমাৰ এমএলএ সিট আছে এইটোক লৈ নাযায় কিনি আমাৰ বিটিআৰৰ আওতাতে এটা হুকীয়া নাম দি পেলাই ওদালগুৰি নাম দি পেলাই ইয়াত বিটিআৰ অঞ্চলতে আমি এখন নতুন পাৰ্লিয়ামেণ্ট সিটটোক আমি বিচাৰিছোঁ। গতিকে আজিৰ আমাৰ গোসাইগাঁও জিলা ইউপিপিএল দলে আজি আমি গোট খাই পেলাই এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে প্ৰত্যেক জাতি গোষ্ঠীৰে আমাৰ বিটিআৰ অঞ্চলত আছে বিটিআৰ বাহিৰে সন্তুষ্ট হোৱাকৈ ওদালগুৰিতো এখন আমাৰ নতুনকৈ লোকসভা লৈ আমি বাৰে বাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ যিটো দাবী বা আমাৰ যিটো অনুৰোধ এইটো ৰক্ষা কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যাতে আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ যাতে কৰে। এনে আমি দেখিবলৈ পাইছোঁ হাগ্ৰামা মহলীৰ ডাঙৰীয়ে যি কথাটো কৈছে সিহঁতে সেইদিনা গোসাইগাঁৱত 1 তাৰিখত সিহঁতে তাতে ডেমনষ্ট্ৰেশ্যন কৰিছিলে। ইয়াৰ যোগেদি এটা মেমৰেণ্ডাম প্ৰদানো কৰা হৈছিলে। আৰু যোৱাকালি আমি দেখিবলৈ পালোঁ এই মেমৰেণ্ডামখিনি সিহঁতে ৰিজেক্ট কৰিবৰ কাৰণে অনুৰোধ কৰি আকৌ সিহঁতক মানে পত্ৰ পঠিয়াই দিছে। গতিকে এইটোৰ দ্বাৰা এটা আমি অনুভৱ কৰিছোঁ যিটো লাগে বুলি কৈছিলে এতিয়া আকৌ নালাগে বুলি কোৱা যেন ধাৰণা হৈছে। গতিকে এনেকৈ নাটক কৰিব নালাগে। কাৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাক এটা সময় দিছে 12 বা 13 তাৰিখলৈকে আমাৰ যিটো অজৰ আপত্তি প্ৰত্যেক দল সংগঠনে এইটো দিব পাৰে। এইটো আমি অপেক্ষা কৰি আছোঁ। আমাৰ দলৰ পৰাও আমি তাত কিছুমান আমাৰ যিটো মানে আকৌ আমি দেখিবলৈ পাইছোঁ তাৰ কাৰণে আমি আকৌ মেমৰেণ্ডাম মানে ছাবমিট কৰিব। গতিকে এইটো নহয় যে মানে ইউপিপিএল দলে একো কৰা নাই, আমি কাম কৰি আছোঁ। আৰু মই আগতে কৈছিলোঁ যে আমাৰ বিটিআৰ অঞ্চলত যিহেতুকে 12টা জেগাত আমি 15টা এছেম্বলি সিট পাবলৈ সক্ষম হৈছোঁ, এইটো আমাৰ কাৰণে আনন্দৰ কথা। আৰু এছটি সিট যিটো আমি লোকসভা সমষ্টি কোকৰাঝাৰ আমি পাবলৈ আকৌ সক্ষম হ'লোঁ। কাৰণ এটাই আমাৰ ডিমাণ্ড আছে ইয়াতে মানে ওদালগুৰিটো আকৌ লোকসভা যিটো সমষ্টি গঠন কৰিব লাগে এইটো বাক্সা আৰু ওদালগুৰি জিলাৰ দুখনত থকা যিটো আমাৰ সমষ্টিবোৰ আছে বিধানসভাৰ এইটোক লৈ কৰিব লাগে। এইটো বেলেগ আউটত যাব নালাগে। এই ডিমাণ্ডটো আমি কৰি আছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাও কৰিছে, বড়ো সাহিত্য সভাও কৰিছে। গতিকে প্ৰত্যেক দল সংগঠনে এইটো কৰিব পাৰে আৰু লিখিত আকাৰত আমি কি বিচাৰিছোঁ এইটো দিব পাৰে। গতিকে ইয়াক লৈ মই ভাবোঁ আমাৰ দল সংগঠনৰ মাজত কোনো বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে। আমাৰ মংগলৰ কাৰণে আমাৰ ভালৰ কাৰণে সবে মাতিব লাগে আৰু আমি লিখিত আকাৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ছাবমিট কৰিব লাগে।
যাতে আমি বিটিআৰ অঞ্চলৰ বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী মানুহবিলাকে সন্তুষ্ট হ'ব পৰাকৈ এই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ হয় এইটো আমি বিচাৰিছোঁ। তাৰ কাৰণে আমি গোসাইগাঁও জিলা UPPL দলে এই আজি মাছ গেদাৰিঙৰ যোগেদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আকৌ ভালদৰে আমি যিটো বিচাৰিছোঁ এইটো যাতে কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ।